আমি সমগ্ৰ চৰাইদেউবাসী ৰাইজে আমাৰ অসম চৰকাৰৰ প্ৰত্নতাত্ত্বিক বিভাগৰ জৰিয়তে আমি চৰাইদেউৰ লগতে চৰাইদেউ অঞ্চলত থকা আমাৰ আহোম ৰজাসকলৰ যি সমাধি এই সমাধিক আমি অন্তত বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰিব পাৰি নেকি বুলি আমি বহু দিনৰ পৰা চেষ্টা অব্যাহত ৰাখিছিলোঁ আৰু সেই চেষ্টা আজি আমি সফল হৈছোঁ বুলি ভাবিছোঁ। যিহেতু আমাৰ বিশ্ববৰেণ্য ৰাজনীতিবিদ তথা আমাৰ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালত আমি চৰাইদেউৱে অন্তত এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাবলৈ সক্ষম হৈছোঁ বুলি ভাবিছোঁ। আৰু আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি প্ৰচেষ্টা, তেখেতে নিজে এই দশীয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টক আমাৰ ভাৰত চৰকাৰক অৰ্পণ কৰিছে আৰু তেখেতৰ তত্বাৱধানত তেখেতৰ প্ৰচেষ্টাত তেখেতৰ অশেষ প্ৰচেষ্টাত অকল চৰাইদেউ যে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কৰিব লাগে তেখেতে যি মনত পণ লৈছিল সেয়ে তেখেতে আজি কৰি দেখুৱালে। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই শতকোটি সেৱা জনাইছোঁ, আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰীক শতকোটি সেৱা জনাইছোঁ। তেখেতসকলৰ প্ৰচেষ্টাত আমি য'ত বৰ অসমৰ ভেটি প্ৰতিষ্ঠা হৈছিল, য'ৰ পৰা বৰ অসম বিস্তাৰ হৈছিল, য'ত আমাৰ অসমীয়াৰ জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, সেই জেগাডোখৰ আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি প্ৰয়াস কৰিলে, যি প্ৰচেষ্টা অব্যাহত ৰাখিলে, আজি সফল হ'ল। তেখেতসকলৰ জৰিয়তে আজি ইউনেস্কোলৈ অৰ্থাৎ পেৰিছলৈ আমাৰ আজি দচি এখন পঠিয়াইছে। গতিকে অকল ভাৰতবৰ্ষৰ ভিতৰত 52খন আজি তেনেধৰণৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাৰণে মনোনীত কৰা হৈছিল। তাৰে শেষ বাছনিত অকল চৰাইদেউৱে লাষ্টত আমাৰ পেৰিছলৈ পঠাইছে। গতিকে এইসকল ব্যক্তিক, যিসকল ব্যক্তি আজি এনেধৰণৰ ঐতিহ্যৰে ভৰপূৰ এখন ঠাই, আজি 600 বছৰ ৰাজত্বৰ এডোখৰ ঠাই প্ৰথম প্ৰতিষ্ঠা হোৱা অসমৰ বৰ অসম প্ৰতিষ্ঠা কৰা বৰভেটি চৰাইদেউক আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ যোৱাৰ কাৰণে এইসকল ব্যক্তিক আমাৰ প্ৰধানমন্ত্ৰী তথা আমাৰ অসমৰ মুখ্যমন্ত্ৰীক মই শতকোটি প্ৰণাম জনাইছোঁ।